মান্য অধ্যক্ষ মহোদয়, আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত আমি প্ৰদান কৰা আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিল মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বোজা বহন কৰা দুৰ্দশাগ্ৰস্ত মহিলাসকললৈ সকাহ প্ৰদান কৰা। আজি অসমত মাইক্ৰ' ফাইনেন্সে প্ৰায় 26 লাখ ঋণ গ্ৰহণকাৰী লোকক মুঠ 12,500 কোটি টকাৰ ঋণ প্ৰণয়ন কৰিছে। এই ধনৰ অধিকাংশই ৰাজ্যখনৰ গ্ৰামাঞ্চলত প্ৰদান কৰা হৈছিল। মাইক্ৰ' ফাইনেন্সে সাধাৰণ শ্ৰেণীৰ মহিলাসকললৈ এই সেৱা আগবঢ়াইছে যাতে এই ঋণেৰে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰি তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন সাধন কৰিব পাৰে। অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ সকলো ঋণ প্ৰদান কৰি শোষণমূলক সুতৰ হাৰ সংগ্ৰহৰ কঠোৰতাৰ পৰা বা দমনমূলক ঋণ আদায়ৰ পৰা অৰ্থনৈতিকভাৱে এই অনগ্ৰসৰ গোট আৰু ব্যক্তিসকলক ৰক্ষা কৰাৰ অৰ্থেই আমি ইতিমধ্যে আসাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যনছ অফ মানি লেণ্ডিং এক্ট 2020 খন প্ৰণয়ন কৰিছোঁ। তদুপৰি যোৱা 11 মে 2021 তাৰিখে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি মাননীয় মন্ত্ৰী সিংঘালৰ অধ্যক্ষতাত এখন মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠান সম্পৰ্কীয় কমিটি গঠন কৰা হৈছে আৰু এই কমিটিখনে এই খণ্ডটোৰ ঋণ গ্ৰহণ কৰা গ্ৰাহকসকলৰ দুখ দুৰ্দশা দূৰ কৰাৰ অৰ্থে এক কৰ্মপন্থাও যুগুত কৰিছে। এই কমিটিখনে ৰাজ্যৰ ঋণগ্ৰস্ত লোকসকলে সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ অৰ্থে ঋণ গ্ৰহণকাৰীসকলৰ বাবে কেতবোৰ উদগনিমূলক ব্যৱস্থাত অনুমোদন জনাইছে। সেই অনুসৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী লোকসকলক সকাহ দিয়াৰ অৰ্থে কেবিনেটে আসাম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম 2021 নামৰ আঁচনিখনত অনুমোদন দিছে। এই আঁচনিখনৰ অধ্যক্ষ মহোদয় বৈশিষ্ট্যটো হ'ল যে লোকসকলক 3টা ভাগত শ্ৰেণীভুক্ত কৰা। শ্ৰেণী 1ৰ অধীনত নিয়মিতভাৱে ঋণ পৰিশোধ কৰি থকা গ্ৰাহকসকলক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত তেওঁলোকে নিয়মানুবৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে 25,000 টকাৰ এক সাহায্য প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিসকল গ্ৰাহকে 1ৰ পৰা 89 দিনলৈ ঋণ পৰিশোধ নকৰাকৈ আছে সেইসকল গ্ৰাহকক শ্ৰেণী 2ৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই গ্ৰাহকসকলে পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰা হ'ব আৰু তাৰ পিছত এবাৰ তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত হোৱাৰ পিছত আৰু সময়মতে তেওঁলোকে কিস্তিসমূহ পৰিশোধ হোৱাৰ পিছত পৰিশোধ আৰম্ভ কৰাৰ পিছত তেওঁলোকে 25,000 টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব। যিসকল গ্ৰাহক মানসিকভাৱে চাপৰ সন্মুখীন হৈছে, সৰ্বশান্ত হৈছে আৰু যিসকল লোকৰ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছে তেওঁলোকক শ্ৰেণী 3ত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই আঁচনিৰ অধীনত বিবেচিত হ'বলৈ তেওঁলোকে এখন প্ৰপত্ৰত আবেদন কৰিব লাগিব। আঁচনিখনৰ অধীনত এনেদৰে মাইক্ৰ' ফাইনেন্সৰ ঋণদাতা হ'ল এতিয়া সম্পূৰ্ণৰূপে নিকা আচৰণ বিধি নীতি নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হ'ব। ইয়াৰ ফলত 4,000 কোটি টকাতকৈও অধিক ঋণদাতাৰ পৰা প্ৰত্যক্ষভাৱে ঋণ গ্ৰহণকাৰীসকলে হস্তান্তৰ হ'ব আৰু লাখ লাখ ঋণ গ্ৰহণ কৰা লোক ইয়াৰ পৰা তাৎক্ষণিকভাৱে উপকৃত হ'ব। এই ৰেহাই প্ৰদানৰ বাবে প্ৰায় 12,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে নিকা আচৰণ সংহিতাৰ অধীনত ঋণ গ্ৰহণকাৰীসকললৈ লাভালাভ আগবঢ়াবলৈ ল'ব তেতিয়া পুঁজিৰ প্ৰয়োজনীয়তা কমি গৈ 12,000 কোটি টকাৰ পৰা 7,500 কোটি টকালৈ নামি আহিব আৰু মই সেই অনুসৰি বাজেটত আমি ধন ৰাজ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমি ব্যক্তিগতভাৱেও আমি সদনৰ সকলো সদস্য আছোঁ যে আজি আমি দেখিছোঁ যে এই চৰকাৰখনে নিৰ্বাচিত চৰকাৰখনে কিন্তু প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে সফল হৈছে। মই ভাবোঁ যে গণতন্ত্ৰত এইবোৰ ডাঙৰ কথা যে চৰকাৰখন আজি দায়বদ্ধতা আৰু সেই দায়বদ্ধতাৰে তেওঁলোকে জনসাধাৰণক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়িছে। গতিকে মই এই সিদ্ধান্তক আজি ক'ভিড সৃষ্ট পৰিৱেশত এক ঐতিহাসিক সিদ্ধান্ত বুলি মই ইয়াক অভিহিত কৰিছোঁ। নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন। অধ্যক্ষ ডাঙৰীয়া, শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন হৈছে ৰাজ্যখনৰ বাবে এক অন্যতম প্ৰধান উদ্বেগৰ বিষয়। এই সমস্যাটোৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ অৰ্থে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে 2021 বৰ্ষৰ 11 মে তাৰিখে অনুষ্ঠিত প্ৰথম কেবিনেট বৈঠকত চৰকাৰী খণ্ডত ৰাজ্যখনৰ 1 লাখ শিক্ষিত যুৱ যুৱতীক নিযুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ মূল অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে। সেই অনুসৰি বৰ্তমান সময়ত প্ৰয়োজনীয়তা থকা আৰু প্ৰয়োজনীয়তা নথকা এই দুইটা দিশে বিবেচনা কৰি মঞ্জুৰীকৃত খালী পদৰ বৰ্তমান স্থিতি সম্পৰ্কে জনাবলৈ এই কমিটিখনে সকলো প্ৰশাসনীয় বিভাগক
আমি অনুৰোধ জনাইছো। এতিয়ালৈকে প্ৰায় সকলো বিভাগে তেওঁলোকৰ বিভাগসমূহত থকা বৰ্তমানৰ খালী পদ সম্পৰ্কে আৰু প্ৰয়োজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পৰ্কে কমিটিক অৱগত কৰিছে আৰু প্ৰায় 1 লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ বাবে আমি প্ৰস্তাৱ লাভ কৰিছো। বিভিন্ন বিভাগৰ প্ৰয়োজনীয় খালী পদ সম্পৰ্কে আমি ইয়াত এখন তালিকাও অন্তৰ্ভুক্ত কৰিছো। অধ্যক্ষ মহোদয়, যথেষ্ট দীঘল এখন তালিকা, মই তালিকাখন পঢ়া নাই, মাননীয় সদস্যসকলক ইয়াত মই হাউচতে লে কৰিছো। ইতিমধ্যে আমি প্ৰায় 1,93,43 আমি ইয়াত নতুন পদৰ সৈতে পূৰণ কৰিবলগা মুঠ পদৰ সংখ্যা আমি ইয়াত পাইছো। এইটো মাথো এক সূচক তালিকা আৰু বিভাগসমূহে দাখিল কৰা প্ৰয়োজনীয় পদৰ তালিকা আৰু আৱশ্যকীয় আৰু অনাৱশ্যকীয় পদৰ কাৰকসমূহ বিবেচনা কৰি ইয়াৰ সম্পূৰ্ণ বিশ্লেষণ কৰাৰ পিছত প্ৰকৃত সংখ্যাৰ কিছু তাৰতম্য হ'ব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক কাৰ্যকুশলতা অধিক বৃদ্ধি কৰা, সেৱামুখী কৰি তোলা। খালী পদসমূহ গণনা কৰাৰ সময়ত আমাৰ নৱগঠিত জিলাসমূহ, মহকুমাসমূহ, চিকিৎসালয় আদিৰ প্ৰয়োজনীয় পদৰ বিষয়েও বিবেচনা কৰা হ'ব। মই এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দি কওঁ যে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো যথোচিত প্ৰতিনিধিত্বমূলক গাঁথনিৰে সম্পন্ন কৰাৰ উদ্দেশ্যে এখন বিধেয়ক এই সদনত অনা হ'ব। প্ৰচলিত নিযুক্তি ব্যৱস্থা অব্যাহত থাকিব যদিও নতুন পদ্ধতি আৰু ব্যৱস্থাও প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে প্ৰাসংগিক আৰোপীও প্ৰৱৰ্তনৰ বিষয়ে বিবেচনা কৰা হ'ব। মান্য অধ্যক্ষ মহোদয়, মই এই সুযোগতে এই পবিত্ৰ সদনক আশ্বাস দিব বিচাৰো যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ, নিকা আৰু মসৃণভাৱে প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ অত্যাধিক সাৱধানতা অৱলম্বন কৰা হ'ব, যিহেতু আমি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছো। অধ্যক্ষ মহোদয়, ইয়াৰ ওপৰতো মই কিছু কথা আপোনালোকক অৱগত কৰিব বিচাৰিছো যে এই 1 লাখ নিযুক্তি আমাৰ চৰকাৰখনৰ এক অতি বলিষ্ঠ সিদ্ধান্ত। অধ্যক্ষ মহোদয়, আমি কেতিয়াও বিগত সময়ছোৱা আমি সদনত যিসকল সদস্য উপস্থিত আছো সেইসকলে কাহানিও শুনা নাই যে কোনোবা চৰকাৰে এবাৰতে 1 লাখ পদ পূৰণ কৰাৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে। অতি সাহসী সিদ্ধান্ত অধ্যক্ষ মহোদয়। বৰ্তমান কোভিড-সৃষ্ট পৰিৱেশ, এই পৰিৱেশতো যে চৰকাৰখনে নিবনুৱা যুৱক যুৱতীসকলক এটা স্থায়ী সমাধানৰ সূত্ৰৰ লগতে চৰকাৰখনক অধিক কৰ্মমুখী গতিশীল কৰিবলৈ চেষ্টা কৰিছে। গতিকে মই পুনৰবাৰ কৈছো যে এই প্ৰক্ৰিয়াৰে আমি গোটেইখিনি আমি স্বচ্ছতাভাৱে এই কাম কাজখিনি কৰি যাম আৰু আমি আমাৰ ভৱিষ্যতৰ যুৱক যুৱতীসকলৰ এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে চৰকাৰে সকলো ক্ষেত্ৰতে আমি প্ৰস্তুত থাকিম। অধ্যক্ষ